হেল্ল' এভৰিৱান, কি খবৰ সকলোৱে? মই মিনতিয়ে মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱাই মানুহজনে বজাৰ কৰি আনিলে বেঙেনা, ধনিয়া, মাছ আনিছিলে, লগত পালেং আনিছিলে আৰু মাছখিনি ধুনীয়াকৈ নিমখ হালধি দি সানি ল'লোঁ। সানি ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। মাছৰ তৰকাৰীখন আজি জাতিলাও বিলাহীৰ লগতে বনাম ভাবিছোঁ। মাছখিনি ফ্ৰাই কৰাৰ পিছত মাছৰ কণী আছিলে, মাছৰ কণীখিনিও ভাজি ল'লোঁ। লগতে জাতিলাও, বিলাহী, পিঁয়াজ কাটি ল'লোঁ মাছৰ লগত বনাবলৈ। বনাই থকাৰ মাজতে আকৌ দাদাই চিঙৰা আনি দিলে, গোটেইকেইটাই বহি খাই ল'লোঁ। যিহেতু দেওবাৰ আছিল, গোটেইকেইটা ৰুমতে আছিলে। তাৰপিছত ভাবিলোঁ আচাৰ অকণমান বনাই লওঁ। আমলখি যিহেতু শুকুৱাই ৰখা আছিলে, ধুনীয়াকৈ তেল গৰম কৰি জলকীয়া মছলা সানি ধুনীয়াকৈ বনাই ল'লোঁ। ভাত পানী ধুনীয়াকৈ খাই বৈ আজৰি হৈ ল'লোঁ। এইফালে বতৰ দেখিছেনে? বৰষুণেই আহিব চাগে। তাৰপিছত কাপোৰ কানিকেইটা সোমোৱাই ধুনীয়াকৈ জাপি ল'লোঁ। তাৰপিছত গোটেইকেইটাই লুডু খেলাত বহিলোঁ। এইফালে মই জিকি বহি আছোঁ আৰু দাদাহঁতে খেলি আছে। আৰু বতৰ চাপ, বৰষুণ আহিলেই। সন্ধিয়া হ'বই হ'ল। ঘাট ধুই ধুনীয়াকৈ চাকি জ্বলাই লৈ এইফালে চাহৰ কাৰণে উঠাই ল'লোঁ। তাৰপিছত চাহখিনি গোটেইকেইটাই খাই ল'লোঁ আৰু লগতে চানা, বুট মাহ এনেকৈ পিঁয়াজ জলকীয়া কাটি খাই ল'লোঁ। আজি আমাৰ ফুলৰ পুলিকেইটাও দেখাই দিলোঁ আপোনালোকক। কেনেকুৱা লাগিছে সকলোৱে জনাব। আৰু আজি হৈছে নেক্সট ডে'। আজি যিহেতু ৰাখি বন্ধন, সেয়ে ধুনীয়াকৈ গা পা ধুই দাদাহঁতক ৰাখি পিন্ধাই ল'লোঁ। তেজৰ সম্পৰ্ক নহ'লেও এনেকৈ যে দাদাহঁতক ৰাখি পিন্ধাব পাৰিছোঁ, সেয়াই মোৰ বাবে বহুত। আৰু সদায় যেন আমাৰ এই মৰমবোৰ এনেকৈ থাকে। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। কেনেকুৱা পালে সকলোৱে জনাব। নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম।